বন্ধুসকল আজি আমি জো পাই গ'লো জো মস্তিকে খোলা আছে এইটো চিৰিয়াখানা এইটো ওপৰত চাওক আজি খোলা আছে আজি বিন্দাছ যাম চব চাম হাতী ঘোঁৰা চাম বাঘ ভালুক চাম আকৌ টিকেট কাটিব লাগে টিকেট কাটি লওঁ বিন্দাছ চাই থাকক অঁ লগত মোৰ ভাও আজি চামনে পূৰা অঁ বে হাতী পিঠিত উঠিম আহি আছে আৰু লগৰ ল'ৰা দুটামান আহি আছে লগ পোৱাৰ পাছত দেখুৱাম টিকেটটো কাটি লওঁ টিকেটটো কেইটকা ল'ব জানো আজি আজি মই লাষ্ট চাষ্ট নকওঁ ব্লগ বনাবলৈ এই জবৰদস্ত ব্লগ এইটো আমি টিকেটটো কাটি লওঁ টিকেটটো কাটিলোঁ সেইটো টিকেট দেখুৱাই দিয়া 2টা 60 লৈছে কেমেৰা লৈ এক্সট্ৰা চাৰ্ট আমি কেমেৰা লোৱা নাই চাৰ্টটো ফটো মাৰি দিম বুলি কৈছোঁ প্ৰৱেশ ইয়াত বন্ধুসকল এটা নিয়ম আছে এইটো এনেকুৱা প্লাষ্টিকৰ বটলবিলাকত বোলে মানে ইয়াত লৈ গ'লে পইচা জমা কৰি যাব লাগে আৰু যেতিয়া আমি বটলটো তাত নেপেলোৱাকৈ আকৌ ইয়াত ঘূৰি আহি বটলটোৰ ইয়াত নাম্বাৰটো লগাই দিছে চাওক আমাৰটো নাম্বাৰ 4 আকৌ ঘূৰাই দিব মানে আকৌ যদি এইটো আহি ইয়াত দেখুৱাওঁ তেতিয়া আমাৰ পইচাটো ঘূৰাই দিব আমি 50 টকা দি থৈ আহিছোঁ কিন্তু জানো ঘূৰাই নি এখন মেপখন গোটেই চিৰিয়াখানা মেপটো এইটো চব চাম আজি চব চাম এইটো আপোনাৰ চোৱা ষ্টাৰ্ট দি দিলোঁ প্ৰথম এইটো দেখুৱাই লৈছে এইটো বৰটোকোলা আছে এইটো বৰটোকোলা এইটো চাওক বন্ধুসকল এইটো ছাগলী পহুনে কি কয় যায় এইটো ওচৰলৈ যাব ভয় লাগে নহয় আৰু এইটো ইমান ডাঙৰ এটা আছে দেখিছে এইটো ওচৰত যাব ভয় লাগে চাওক বহুত ডাঙৰ এইটো ৰূপালী দৰিকা চৰাই যে চাওক কি ধুনীয়া চৰাই দেখিবলৈ এইটো ইয়াত আছে আপোনালোকৰ হুদু সেইটা গছৰ খুঙত থাকে যে হুদু আমাৰ তাৰবিলাকত গছৰ খুঙত থাকে ইয়াত আছে হুদু আৰু আপোনালোকৰ ইয়াত আছে এইটো ইগল আছে ইগল সেইটো ইগল ইয়াত এটা আছে এইটো ওচৰত ইগল মানুহ খাই বুলি কয় যে ৰ'দ পৰি আছে গোটেইখন ঘূৰিব লাগিব লাহে লাহে দেখুৱাম ভিডিঅ'টো অলপ দীঘল হ'ব সম্পূৰ্ণ চাব পাহাৰৰ মাজলৈ মানে ওপৰলৈ আহি আছোঁ সেই ওপৰডোখৰ এনেকৈ উঠা যে সেইকাৰণে উঠিবলৈ বহুত কষ্ট হৈ যায় গছ দেখিবলৈ মজা লাগিছে এইটো এইফালে চাওক গোটেই গছ ভাগৰ লাগি গ'লগৈ সেইটো চৰাই ঘৰ ডাঙৰ চৰাই ঘৰ আছে মই এনেকুৱা চিৰিয়াখানা ইমান হেৰি বুলি ওখ বুলি থকা নাই নুঘূৰিলোহেঁতেনে নাহিলোহেঁতেনে পাহাৰৰ ওপৰলৈ আহি আছোঁ বাঘ হাতী ভালুক একো দেখা নাই দেখুৱাই থাকিম চাৰি বডি ভিডিঅ'টো দীঘল হ'লে লাষ্টলৈকে চাব দেই এইটো বাঘ চাব আহিলোঁ দেখিতো পোৱা নাই ইয়াত আছে আপোনাৰ ব্লেক টাইগাৰ আছে চাব সেইটো কোলা ৰঙৰ সেইটো দেখিছে নাই সেইটো এই মোবাইলত ভালকৈ নেদেখি এইটো ব্লেক টাইগাৰ এইটো নাহৰ ফুটুকী এটা আছে চাব ৰ'ব এই বেয়া গুজৰি আছে পালে খাই দিব আমাক সেইটো চাওক সেইটো বাঘ সেইটো বাঘ দেখিছে বেয়া গুজৰি আছে সেইটো বাঘ কেনেবাকৈ জানলা ফাটি লাভ পালে হৈছে সেইটো বাঘ ভালুক এই সোমাই গ'ল ঘৰৰ ভিতৰত এইটো পোৱালি ভালুক এইটো ডাঙৰ ভালুক মানুহটো যে জীয়াই খাই ভালুক ইয়াত এটা আছে লতা মেকুৰী বাঘ এইটো বন্ধুসকল নিগনি পহু কি আছে নিগনি পহু সেইটো টিকলা সেইটো নিগনি পহু সেইটো
শগুন আছে ইয়াত শগুন ইয়া শগুনৰ কাৰণে বাথৰুম আছে শগুনৰ কাৰণে বাথৰুম আছে ইয়াত শগুন আছে শগুন মই দেখিছোঁ এতিয়া আপোনালোকক দেখাবহে পৰা নাই আপোনালোকে মুখে দেখিছে শগুন বুলি মই শগুন নহয় কয় চৰাই শগুন আছে ইয়াত ইয়াত আছে আপোনালোকৰ সিংহ সিংহ আছে মই সিংহটো দেখুৱাই দিম সেইটো সিংহ আৰু এটা আছে সেইটো মাইকী এইটো গেট খুলি পেলাই বোলে ক'ৰবাত যাব বিচাৰি আছে যাব এতিয়া সি গুৱাহাটী ফুৰিব যাব এবাৰ দেখিলোঁ আপোনাৰ এইটো হেৰি ফুটুকি হৰিণ এবাৰ দেখি নাপায় বহুত দূৰত আছে এইফালে দূৰত এইটো দেখি নাপায় নাই নেদেখে আপোনালোকে সেইখন একদম বহুত ডাঙৰ এলেকা আছে ঘূৰি ফুৰিছোঁ জীৱ জন্তুবিলাক দেখাই নাই প্ৰথম অহাটো ধৰিব পৰা নাই ক'ত কি আছে পাহাৰে হয় চব পাহাৰীয়া ইয়াত এবাৰ দেখিলোঁ আপোনাৰ এইটো অষ্টিচ অসমীয়াত কয় যে উটপক্ষী এইজনী এইটো উটপক্ষী এইটো মোতকৈ ওখ এইটো মই 5 ফুট কটীয়া হয় এইটো মোতকৈ ওখ দেখোন এবাৰ দেখিলোঁ কিবা ইমুনে কি এইটো চাওক একদম ওচৰতে আছে এইটো বেয়া বাছ ডাঙৰ আয়ো দেখি এইটো ইমুনে কি এইটো চাওক এইটো এবাৰ দেখিলোঁ আপোনাৰ শিয়াল ফক্স এইটোতো ইয়াত ধুনীয়াকৈ থৈছে ইয়াত ঘৰিয়াল দেখিলোঁ ঘৰিয়ালটো দেখুৱাব পৰা নগ'লে পানীৰ মাজত লুকাই আছে মই লাষ্টত আপোনালোকক গোটেইখিনি জন্তু একেলগতে মই দেখুৱাই দিম হা বেয়া গৰম উঠি গৈছে মৰমিতে তাতে আপোনাৰ ৰাজহাঁহ আছে সেইবিলাক পূৰা চৰি আছে মই এই মোবাইলত ভালকৈ দেখুৱাব নোৱাৰি এইটো ৰাজহাঁহ ৰ'দ পৰি আছে মুখত সেয়াই আৰু পানী হাঁহ আছে ইটো ৰখি আছে ইয়াৰ ওপৰত এইবিলাক মোবাইলটো মানে এইটো ভিডিঅ' কৰিবলৈ অলপ প্ৰব্লেম হৈ যায় ইমান বহুত দূৰত থাকে ওচৰত যাব নিদিয়ে দেখুৱাব অলপ অসুবিধা হৈ যায় বাকী চব বঢ়িয়াই লোকৰ ডাইলগ ইয়াত আছে আপোনালোকৰ অজগৰ বগা অজগৰ দেখুৱাই দিছোঁ ৰ'ব সেইটো মস্ত ডাঙৰ বগা অজগৰ বাপৰে একদম ধেবলাককৈ পৰি আছে মই নেদেখা সাপ এটা দেখিলোঁ এইটো কিবা গেবুন ভাইপাৰ সেইটো গেবুন ভাইপাৰ মই সাপটো দেখাবলৈ চেষ্টা কৰিম দেখি নেদেখা আপুনি চাব ৰ'ব আজি শনিবাৰ যে এতিয়া মানে আজি কি জানো সদায় ইমান মানুহ হয় নে কি নাজানো আজি মানুহ কিন্তু ফালিব নোৱাৰা মানুহ চব বেয়া মানুহ ইমান ডাঙৰ সেইকাৰণে মানুহ ভৰ্তি সেইটো হৰিণ মই ঘৰলৈ যাম এতিয়া পুহিবলৈ এতিয়া আমি আহি ইয়াত ময়ূৰ দেখিলোঁ ময়ূৰ চৰাই এতিয়া চৰাইটো দেখাব পৰা নাই মই চকুৱেদি দেখিছোঁ এইটো ময়ূৰটো দেখিলোঁ একো নাই এইটো ভাল বস্তু মই ভাল পাওঁ বহুত ময়ূৰ দেখি পোৱা নাই লাগে কিন্তু ইয়াত এটা মুৰ্গী আছে চিৰিয়াখানাত এইটো চাগে এইটো মুৰ্গী চিৰিয়াখানাতো মুৰ্গী আছে মানুহক চাবৰ কাৰণে ধৰিছে বিশেষ আকৰ্ষণ মুৰ্গী মুৰ্গু এইটো ময়ূৰটো সেইটো মাক্কাটো নোলায় চাই থাকক আৰু বহুত ভাগৰ লাগি গৈছেগৈ একদম ইমান ডাঙৰ বেগ চাওক পিঠিত এইটো লগত কোনো নাই মোক আপোনালোকে ক'ব না আকৌ চিৰিয়াখানা আহিলোঁ বুলি আৰু চিৰিয়াখানা আহি যদি এই বস্তুটোৱে নেদেখা কেনেকুৱা হ'ব এই চাওক হ'ব দেই দাদা কিবা ক'ব নি নকয় দাদা এইটো হাতী মই গোটেই বিচাৰি নাপালোঁ এতিয়াহে দেখিছোঁ এই চাওক হা অঁ আপুনি সেইফালে থাকে নি ক'ৰবাত জংঘলত থাকে হাতীটো মই লৈ আহি আচ্ছা ইয়াতে ৰখাই থৈ মানুহ চোৱাৰ কাৰণে এইটো বোলে জংঘলত থাকে মানুহ চাবৰ কাৰণে ইয়ালৈ লৈ আহে দিছে হা বন্ধুসকল জলহস্তী এইটো জলহস্তী এই যে ডাঙৰ যে থাকে যে গাটো ঢলাক পলাককৈ হেৰি যায় যে এইটো জলহস্তী বন্ধুসকল গোটেই ঘূৰি ভাগৰ লাগি গৈছে গোটেইখন বিচাৰিলোঁ জলহস্তী এতিয়া এইটো দেখিছে নাই জলহস্তী দুটা আছে ডাঙৰ সেইটো এটা ইয়াত 3টা আছে বন্ধুসকল দিনটো ঘূৰিলোঁ মেলিলোঁ আজি এই ব্লগটো মই ঘৰত গৈ সামৰিমগৈ ঘৰত পোৱাৰ পাছত এখন গোটেই এখন আপোনাৰ চিৰিয়াখানাখনটো দেখুৱাব নোৱাৰি গোটেইখন দেখুৱালে মোৰ নিজৰ ঘূৰোঁতে 4 নে 5 ঘণ্টা লাগিছে 4-5 ঘণ্টা যদি হৰিণা আছে দেখিছে নাই এইটো পাছফালে এইটো গোটেইখন যদি দেখুৱাব লগা হয় তেতিয়া অৱস্থা কাহিনী মোৰ একদম অৱস্থা নাই গৰম পাহাৰ ভিডিঅ'টো ভাল হ'ল নে বেয়া হ'ল নাজানো ঘৰত গৈ পাম ভিডিঅ'টো সামৰিম চিৰিয়াখানা ইমানতে খতম আৰু বাই আৰু এইটো অলপ দীঘল হ'ব লাষ্টলৈকে চাব দেই
ঘৰত পাই গ'লেহি আজি ভিডিঅ'টো ইমান আছিলে যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব নমস্কাৰ জয় অসম বাই 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 এখন গাড়ী দেখিছে এই গাড়ীখনতে চিৰিয়াখানা উঠি গোটেই ঘূৰিব পাৰে এখন চিৰিয়াখানাত দেখা গাড়ী আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক ছাবস্ক্ৰাইব নকৰে আপোনালোকে ভিউজটো আহে ছাবস্ক্ৰাইব কৰি দিলেহে ভিডিঅ' বনাব মন যায় যিমান পাৰে ছাবস্ক্ৰাইব কৰি দিয়ক নমস্কাৰ জয় আই অসম